Welcome to Study Leads. আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম আসাম টেটৰ ইংৰাজী গ্ৰামাৰৰ LP লেভেলৰ এটা গুৰুত্বপূৰ্ণ টপিকছ যিটো হৈছে কাৰেক্ট ফৰ্ম অফ ভাৰ্ব। মই আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে এটা হেল্পফুল ভিডিঅ' হ'ব, কাৰণ এই ভিডিঅ'টোত মই চন্দ্ৰপ্ৰকাশৰ যিখিনি কুৱেশ্যন দিয়া আছে সেইখিনি আলোচনা কৰিম, লগতে আৰু কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰৰ বিষয়ে আলোচনা কৰিম। মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে আপোনালোকে ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ কাৰেক্ট ফৰ্ম অফ ভাৰ্বৰ কোনো ধৰণৰ কনফিউজন নহ'ব। গতিকে আপোনালোকে ভিডিঅ'টো অন্তিম সময়লৈকে চাই থাকিব, আৰু কিবা যদি কনফিউজন থাকে আপোনালোকে কমেণ্ট কৰি কমেণ্ট বক্সত জনাব। ধন্যবাদ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ কুৱেশ্যনটো চাওক, হুইচ ভাৰ্ব ইজ নট ইন দ্য পাষ্ট টেন্স? কোনটো ভাৰ্ব পাষ্ট টেন্সত নাই? তলত অপশ্যন দিয়া 4টা। নাম্বাৰ 1 হি ৱাকড, বি হি ৱেণ্ট, চি হি ৱৰ্কছ, ডি হি বট। চ' এই অপশ্যনটো চাওক, হি ৱাকড এইটো পাষ্ট টেন্সত দিয়া আছে, কাৰণ ৱাক ভাৰ্বৰ ছেকেণ্ড ফৰ্ম হৈছে ৱাকড। মানে আমাৰ কুৱেশ্যন কৰিছে হুইচ ভাৰ্ব ইজ নট ইন দ্য পাষ্ট টেন্স, মানে এ নম্বৰটো পাষ্ট টেন্সত দিয়া আছে, মানে আনচাৰটো এ নহ'ব। বি নম্বৰটো চাওক, হি ৱেণ্ট এই পাৰ্টটো পাষ্ট টেন্সত দিয়া আছে, কাৰণ হি ৱেণ্ট গড ছেকেণ্ড ফৰ্ম হৈছে ৱেণ্ট, তেনেহ'লে এইটো পাষ্ট টেন্সত আছে। 3 নম্বৰ চাওক, চি হি ৱৰ্কছ তেওঁ কাম কৰে। চাওক এই ভাৰ্বটো পাষ্ট টেন্সত নহয়, কাৰণ চাওক ৱৰ্ক ভাৰ্বৰ লগত এছ আছে আৰু ছাবজেক্ট আছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। মানে ছাবজেক্ট থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ যেতিয়া হয় প্ৰেজেণ্ট ইনডিফিনিট টেন্সত ভাৰ্বৰ লগত এছ বাই এছ হয়, মানে এই ভাৰ্বটো আছে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত, মানে পাষ্ট টেন্সত নহয়। তেনেহ'লে আমাৰ শুদ্ধ উত্তৰটো হ'ব চি হি ৱৰ্কছ। লাগিলে ডি অপশ্যনটো চাওক, হি বট তেওঁ কিনিছিল। এই ভাৰ্বটো আছে পাষ্ট ইনডিফিনিট টেন্সত, কাৰণ বাই ভাৰ্বৰ ছেকেণ্ড ভাৰ্ব হৈছে বট। গতিকে আমি পাইছোঁ যে এ বি আৰু ডি হৈছে পাষ্ট টেন্সত, আৰু আমাৰ কুৱেশ্যন কৰিছে হুইচ ভাৰ্ব ইজ নট ইন দ্য পাষ্ট টেন্স, তাহলে শুদ্ধ উত্তৰটো হ'ব চি অপশ্যনটো পাষ্ট টেন্সত দিয়া নাই, চি আছে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত। আশা কৰোঁ নিশ্চয় প্ৰথমৰ কুৱেশ্যনটোৰ কনচেপ্ট আপোনালোকৰ ক্লিয়াৰ হৈছে। 2 নম্বৰ কুৱেশ্যনটো চাওক, হুইচ ভাৰ্ব ইজ নট ইন দ্য প্ৰেজেণ্ট টেন্স, মানে কোনটো ভাৰ্ব প্ৰেজেণ্ট টেন্সত নহয়। চ' অপশ্যন দিছে এ শ্বি লিচেণ্ড তাই শুনিছিল। ত' এই ভাৰ্বটো আছে পাষ্ট ইনডিফিনিট টেন্সত, কিন্তু আমাৰ কুৱেশ্যন আছে কোনটো ভাৰ্ব প্ৰেজেণ্ট টেন্সত নহয়, মানে তেনেহ'লে আমাৰ এইটো আনচাৰ নহয়। বি চাওক, শ্বি টক্স তাই কথা কয় বা কথা পাতে। শ্বি টক্স মানে প্ৰেজেণ্ট টেন্সত, এইটো মানে ভাৰ্বৰ লগত টেন্স আছে প্ৰেজেণ্ট টেন্সত। চি চাওক, শ্বি ৱেইটছ এইটো আছে প্ৰেজেণ্ট টেন্স, কাৰণ ছাবজেক্ট থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ ভাৰ্বৰ লগত এছ যোগ আছে, মানে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত। ডি চাওক, শ্বি ৱাটছ এই ভাৰ্বটো আছে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত, কাৰণ ভাৰ্বৰ লগত এছ যোগ হৈ আছে। মানে আমি পাইছোঁ যে বি চি আৰু ডি আছে প্ৰেজেণ্ট ইনডিফিনিট টেন্সত, আৰু আমাৰ কুৱেশ্যন হৈছে যে হুইচ ভাৰ্ব ইজ নট ইন দ্য প্ৰেজেণ্ট টেন্স, মানে কোনটো ভাৰ্ব প্ৰেজেণ্ট টেন্সত নহয়। তেনেহ'লে বি চি আৰু ডি হৈছে প্ৰেজেণ্ট টেন্সত, আৰু এই ভাৰ্বটো আছে পাষ্ট টেন্সত বা পাষ্ট ইনডিফিনিট টেন্সত, তেনেহ'লে শুদ্ধ উত্তৰটো হ'ব এ শ্বি লিচেণ্ড, এইটো হৈছে পাষ্ট ইনডিফিনিট টেন্সত। আশা কৰোঁ নিশ্চয় বুজি পাইছে। 3 নম্বৰ এক্সাম্পল কুৱেশ্যনটো চাওক, হুইচ ভাৰ্ব ইজ নট ইন দ্য ফিউচাৰ টেন্স, মানে কোনটো ভাৰ্ব ফিউচাৰ টেন্সত নহয়। আমি জানো যে ফিউচাৰ টেন্সৰ গঠন হৈছে ছাবজেক্ট প্লাছ শ্বেল বা উইল প্লাছ ভাৰ্ব। চ' অপশ্যন দিয়া আছে হি উইল গ, তেনেহ'লে ছাবজেক্টৰ পাছত উইল আহিছে, মানে ফিউচাৰ টেন্সত আছে এই ভাৰ্বটো। বি চাওক, হি উইল কাম ছাবজেক্টৰ পাছত উইল আহিছে, মানে ফিউচাৰ টেন্সত আছে এইটো। চি চাওক, হি উইল এৰাইভ ছাবজেক্টৰ পিছত উইল আহিছে, মানে ফিউচাৰ ইনডিফিনিট টেন্সত বা ফিউচাৰ টেন্সত, মানে এ বি আৰু চি আছে ফিউচাৰ টেন্সত। ডি চাওক, হি লিভছ ইয়াত চাওক এই ভাৰ্বটো আছে প্ৰেজেণ্ট টেন্সত বা প্ৰেজেণ্ট ইনডিফিনিট টেন্সত, কাৰণ ছাবজেক্টৰ পিছত শ্বেল বা উইল নাই। যদি ছাবজেক্টৰ পিছত শ্বেল বা উইল নাই তেনেহ'লে ফিউচাৰ টেন্সত নহয়। আমাৰ কুৱেশ্যন আছিল যে হুইচ ভাৰ্ব ইজ নট ইন দ্য ফিউচাৰ টেন্স, কোনটো ভাৰ্ব ফিউচাৰ টেন্সত নহয়। এ ভি আৰু চি আছে ফিউচাৰ টেন্সত, আৰু ডি ফিউচাৰ টেন্সত নহয়। শুদ্ধ উত্তৰটো হ'ব ডি হি লিভছ। আশা কৰোঁ নিশ্চয় কনচেপ্টটো ক্লিয়াৰ হৈছে। নম্বৰ কুৱেশ্যনটো চাওক, ৱেন ৱাজ দ্য লাষ্ট টাইম ইউ ডেছ এ নিউ শ্বাৰ্ট। এই চেণ্টেন্সটো আছে পাষ্ট টেন্সত, আৰু অপশ্যন দিয়া আছে বাইজ নহয়, কাৰণ বাইজ অফ প্ৰেজেণ্ট ইনডিফিনিটত, বাইং নহয়, বায়ু নহয়। শুদ্ধ উত্তৰটো হ'ব ডি বট। ৱেন ৱাজ দ্য লাষ্ট টাইম ইউ বট এ নিউ শ্বাৰ্ট, মানে পাষ্ট টেন্সত আছে, আমি ভাৰ্বৰ ছেকেণ্ড ফৰ্ম লিখিব লাগিব, ইউ বট এ নিউ শ্বাৰ্ট। শুদ্ধ উত্তৰটো হ'ব ডি। 6 নম্বৰ এক্সাম্পলটো চাওক, ডু ইউ ষ্টিল ডেছ টেনিছ অন ছানডে, তুমি ছানডেতে ফুটবল খেলা নে এতিয়ালৈকে।
সো অপশ্যন দিয়া আছে প্লে প্লেজ প্লেড প্লেয়িং আৰু আমি জানিব লাগিব সেন্টেন্সটো কোন টেন্স সেন্টেন্সটো আছে প্ৰেজেন্ট ইনডিফিনিট টেন্স কাৰণ ডু হৈছে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ অক্সিলাৰি ভাৰ্ব তেনেহ'লে ভাৰ্ব আছে সাবজেক্ট আছে ইয়াত ইউ তেনেহ'লে ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম হ'ব ইউৰ লগত আমি ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম লিখিব লাগে প্ৰেজেন্ট ইনডিফিনিট টেন্সত ভাৰ্ব দিয়া আছে এট দিয়া আছে প্লে বিত দিয়া আছে প্লেজ চি দিয়া আছে প্লেড আৰু ডিত দিয়া আছে প্লেয়িং তেনেহ'লে ভাৰ্বৰ প্লে ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম প্লে হ'ব শুদ্ধ উত্তৰটো হ'ব এ প্লে 7 নম্বৰ কুৱেশ্যনটো চাওক পাল ডেছ ইন এ ৱৰ্ক পালে বেংকত কাম কৰে তো অপশ্যন দিয়া আছে ৱৰ্কিং 2 নম্বৰ বি দিয়া আছে ৱৰ্ক 3 নম্বৰ দিয়া আছে চি দিয়া আছে ৱৰ্কছ ডি দিয়া আছে হেভ ৱৰ্ক চাওক কাম কৰে সেন্টেন্সটো আছে প্ৰেজেন্ট ইনডিফিনিট টেন্সত আৰু আমি জানো যে প্ৰেজেন্ট ইনডিফিনিট টেন্সত যদি এটা সেন্টেন্স থাকে আৰু সাবজেক্ট যদি থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ হয় ভাৰ্বৰ লগত এছ বা এছ যোগ হয় তেনে ইয়াত কোনটো ভাৰ্বৰ লগত এছ যোগ আছে চাব লাগিব সো এৰ লগত ৱৰ্কিং আই এন জি আছে তেনে নহয় বিত ৱৰ্ক আছে ইয়াত এইটো নহ'ব কাৰণ সাবজেক্ট থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ ভাৰ্বৰ লগত এছ বাই এছ থাকিব লাগিব চি হৈছে ৱৰ্কছ ইয়াত এই ৱৰ্ক চি ভাৰ্বত এছ শেষত এছ যোগ আছে শুদ্ধ উত্তৰটো হ'ব চি ৱৰ্কছ পাল ৱৰ্কছ ইন এ বেংক ডিউ নহয় হেভ ৱৰ্ক এইটো শুদ্ধ নহয় শুদ্ধ উত্তৰটো হ'ব চি পাল ৱৰ্কছ ইন এ বেংক আশা কৰোঁ নিশ্চয় 7 নম্বৰ কনচেপ্টটো ক্লিয়াৰ হৈছে আপোনালোকে ভিডিঅ'টো অন্তিম সময়লৈকে চাই থাকে নেক্সট এক্সাম্পলটো চাওক হুইচ ৱৰ্ড গ'জ ইন দ্য গেপত কোনটো ৱৰ্ড আমি লিখিব লাগে ইউ কাম এগেইন টুমৰো তো এই সেন্টেন্সটো টুমৰো দুই আছে মানে ফিউচাৰ ইনডিফিনিট টেন্সৰ সেন্টেন্স বা ফিউচাৰ টেন্সৰ সেন্টেন্স টুমৰো থাকিলে সেন্টেন্স ফিউচাৰ টেন্সত আৰু ফিউচাৰ টেন্সত আমি শেল বা উইল লিখিব লাগে ইয়াত ইউ আছে সাবজেক্ট ইউৰ লগত আমি উইল লিখিব লাগে চাওক ডিড দিয়া আছে ডিড নহয় ডিড হয় পাষ্ট ইনডিফিনিট টেন্সত বি দিয়া আছে ডু হয় প্ৰেজেন্ট ইনডিফিনিট টেন্সত শুদ্ধ উত্তৰটো হ'ব চি কাৰণ উইল দিয়া আছে আৰু সেন্টেন্সটো টুমৰো আছে টুমৰো থাকিলে আমি লিখিব লাগিব উইল শুদ্ধ উত্তৰটো হ'ব চি 9 নম্বৰ কুৱেশ্যনটো চাওক হুইচ ৱৰ্ড গ'জ ইন দ্য গেপত কোনটো ৱৰ্ড আমি লিখিব লাগে ইউ হেয়াৰ দ্য থাণ্ডাৰ লাষ্ট নাইট সো সেন্টেন্সত লাষ্ট নাইট যদি থাকে সেন্টেন্স হয় পাষ্ট ইনডিফিনিট টেন্সত আৰু সেন্টেন্সটো হৈছে ইণ্টাৰগেটিভ সেন্টেন্স আৰু পাষ্ট ইনডিফিনিট টেন্সৰ ইণ্টাৰগেটিভৰ অক্সিলাৰি ভাৰ্ব হৈছে ডিড আমি জানো যে ডিড ডু হৈছে প্ৰেজেন্ট ইনডিফিনিট টেন্সত তেনে শুদ্ধ উত্তৰটো হ'ব এ ডিড ইউ হেয়াৰ দ্য থাণ্ডাৰ লাষ্ট নাইট আৰু ডু হৈছে প্ৰেজেন্ট ইনডিফিনিট টেন্স এই সেন্টেন্সটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত নহয় মনত ৰাখিবা প্ৰেজেন্ট ইনডিফিনিট টেন্সত হ'বলৈ হ'লে এলৱে জেনেৰেলি এভৰিডে এভৰি মন্থ হ'ব লাগে কিছুমান এডভাৰ্বিয়েল টাইপ কিন্তু লাষ্ট নাইট বা লাষ্ট মন্থ থাকিলে পাষ্ট ইনডিফিনিট টেন্স হয় আৰু সেন্টেন্সটো হৈছে ইণ্টাৰগেটিভ তেনেহ'লে আমি লিখিব লাগিব ডিড উইল চি চাওক উইলো নহয় উইল হয় ফিউচাৰ টেন্সত আৰু সেন্টেন্সটো ফিউচাৰ টেন্সত নহয় পাষ্ট ইনডিফিনিট টেন্সত গতিকে শুদ্ধ উত্তৰটো হ'ব এ ডিড ইউ হেয়াৰ দ্য থাণ্ডাৰ লাষ্ট নাইট 10 নম্বৰ এক্সাম্পল চাওক হুইচ ৱৰ্ড গ'জ ইন দ্য গেপত কোনটো ৱৰ্ড আমি সম্পূৰ্ণ কৰিব কোনটো ৱৰ্ড লিখিব লাগে ইউ ইট মিট এভৰিডে চাওক এভৰিডে আছে সেন্টেন্সটোত এভৰিডে থাকিলে আমি জানো যে সেন্টেন্স প্ৰেজেন্ট ইনডিফিনিট টেন্সত হয় আৰু সেন্টেন্সটো হৈছে ইণ্টাৰগেটিভ আৰু প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ইণ্টাৰগেটিভ অক্সিলাৰি ভাৰ্ব হৈছে ডু বা ডাজ আৰু সাবজেক্ট আছে ইয়াত ইউৰ লগত প্ৰেজেন্ট ইনডিফিনিট আমি জানো যে ডুৰ ব্যৱহাৰ কৰা হয় ডুৰ অপশ্যন দিয়া আছে চাওক এ ডিড নহয় ডিড হয় পাষ্ট ইনডিফিনিট টেন্সত বি দিয়া আছে ডু তেনেহ'লে শুদ্ধ উত্তৰটো হ'ব বি ডু ইউ ইট মিট এভৰিডে আৰু চি দিয়া আছে উইল হয় ফিউচাৰ টেন্সত সেন্টেন্সটো ফিউচাৰ টেন্সত নহয় সেন্টেন্সটো হৈছে প্ৰেজেন্ট ইনডিফিনিট টেন্সত তেনেহ'লে শুদ্ধ উত্তৰটো হ'ব বি ডু ইউ ইট মিট এভৰিডে এইখিনি আজি চন্দ্ৰপ্ৰকাশৰ 10টা ইম্পৰ্টেণ্ট কুৱেশ্যন এতিয়া আমি আলোচনা কৰোঁ আৰু কিছুমান 4টামান ইম্পৰ্টেণ্ট কুৱেশ্যনৰ আনচাৰৰ বিষয়ে আপোনালোকে ভিডিঅ'টো অন্তিম সময়লৈকে চাই থাকিব হি ডেছ মুম্বাই লাষ্ট উইক টু মিট হিজ ছিষ্টাৰ তেওঁ যোৱা সপ্তাহত মুম্বাইলৈ ভ্ৰমণ গৈছিল তেওঁৰ ভনীয়েকক লগ কৰাৰ কাৰণে চাওক লাষ্ট ইয়াৰ আছে সেন্টেন্সটোত লাষ্ট ইয়াৰ থাকিলে আমি জানো সেন্টেন্স হয় পাষ্ট ইনডিফিনিট টেন্সত মানে ভাৰ্বৰ ছেকেণ্ড ফৰ্ম লিখিব লাগিব ইয়াত এ দিয়া আছে নাম্বাৰ 1 ভিজিট দিয়া আছে মানে ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম 2 নম্বৰ দিয়া আছে ভিজিটছ এইটো ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম 3 নম্বৰত দিয়া আছে হেজ ভিজিটেড এইটো আছে প্ৰেজেন্ট পাৰফেক্টত 4 নম্বৰ দিয়া আছে ভিজিটেড ভাৰ্বৰ ছেকেণ্ড ফৰ্ম হৈছে ভিজিটেড হি ভিজিটেড মুম্বাই লাষ্ট ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চাই নেক্সট এক্সাম্পল চাওক ইফ আই এ বাৰ্ড আই কুড ফ্লাই বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো ইয়াৰ এনেকুৱা কুৱেশ্যন পৰীক্ষাত আহিব পাৰে ইফ আই ডেছ এ বাৰ্ড মই যদি এটা চৰাই হ'লোহেঁতেন মই উৰিব পাৰিলোহেঁতেন চ' অপশ্যন দিয়া আছে বি এট দিয়া আছে বি 2 নম্বৰ দিয়া আছে ৱাজ 3 নম্বৰ দিয়া আছে অয়াৰ 4 নম্বৰ দিয়া আছে হেভ তেনে আমি শুদ্ধ উত্তৰটো হ'ব অয়াৰ আৰু সেন্টেন্সটো হৈছে পাষ্ট ইনডিফিনিট টেন্সত ইফ থকা বাক্যৰ যদি এটা অংশত কুড থাকে সেন্টেন্স হ'ব পাষ্ট ইনডিফিনিট টেন্সত আৰু পাষ্ট ইনডিফিনিট টেন্সত আমি ইয়াত ভাৰ্বৰ ছেকেণ্ড ফৰ্ম লিখিব লাগিব অয়াৰ হ'ব ৱাজো নহয় অয়াৰ শুদ্ধ উত্তৰটো হ'ব অয়াৰ
এক্সাম্পল চাওক আই ডেছ ইন গুৱাহাটী চিন 1990 মানে মই 1990 চনৰ পৰা 2000 চনলৈকে গুৱাহাটীত বাস কৰি আছিলোঁ মানে চেণ্টেন্সটো আছে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত তেনেহ'লে চাওক কোনো এটা কাম অতীত কালত আৰম্ভ হয় আন এটা অতীত কালৰ সময়লৈকে চলি থকা বুজালে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ কৰা হয় তেনেহ'লে শুদ্ধ উত্তৰটো হ'ব হেড বিন লিভিং কাৰণ পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ গঠন হৈছে ছাবজেক্টৰ পিছত হেড বিন বয় আৰু ভাৰ্বৰ লগত আইএনজি শুদ্ধ উত্তৰটো হ'ব 3 হেড বিন লিভিং আই হেড বিন লিভিং ইন গুৱাহাটী নেক্সট এক্সাম্পলটো চাওক দে ডেছ ইয়াৰ চিন 2005 চাওক এইটো হৈছে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত কাৰণ আমি জানো যে অতীতকালত কোনো এটা কাম আৰম্ভ হৈ বৰ্তমানলৈকে চলি থকা বুজালে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয় 2005 চনৰ পৰা মই ইয়াত কাম কৰি আছোঁ মানে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ গঠন হৈছে ছাবজেক্টৰ পিছত হেভ বিন বা হেজ বিন বহে আৰু দেৰ লগত বহে হেভ বিন ইয়াত 2 নম্বৰ অপশ্যন দিয়া আছে দে হেভ বিন ৱৰ্কিং আৰু ভাৰ্বৰ লগত যোগ হয় আইএনজি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত শুদ্ধ উত্তৰটো হ'ব 2 দে হেভ বিন ৱৰ্কিং ইয়াৰ চিন্স 2005 আশা কৰোঁ নিশ্চয় বুজি পাইছে আশা কৰোঁ নিশ্চয় আজি আলোচনা কৰা কাৰেক্ট ফৰ্ম অফ ভাৰ্বৰ কনচেপ্টটো আপোনালোকৰ ক্লিয়াৰ হৈছে এনেকৈ টেট সম্বন্ধীয় নতুন নতুন ভিডিঅ' পোৱাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ যদি কিবা বেলেগ টপিকছৰ ওপৰত কুৱেশ্যন বা আনচাৰৰ প্ৰয়োজন হয় আপোনালোকে কমেণ্ট কৰি কমেণ্ট বক্সত জনাব পাৰে সেইখিনি ভিডিঅ' আপলোড কৰা আমি চেষ্টা কৰিম থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ' অনুগ্ৰহ কৰি ষ্টাৰ ৰিলিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব